আমাৰ ঘৰত কচুৰ লগত মাছৰ আঞ্জাখন খাই ঘৰৰ সকলোৱে বহুত ভাল পায়। সেয়েহে আজি কচুৰ লগত মাছৰ আঞ্জা বনাম বুলি ভাবিলোঁ ৰেচিপিটো আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। এয়া মই প্ৰথমতে মাছখিনি নিমখ হালধি এনেকৈ মেৰিনেট কৰি লৈ মাছখিনি এতিয়া ফ্ৰাই কৰি ল'ম অকণমান ৰঙচুৱা কৰি। আৰু এই যে বগা কচুটো দেখিছে, এই কচুটো আমাৰ ইফালে মানে শাহুমাহঁতৰ ঘৰৰ ছাইডে ফ্ৰাই কৰিও খায় আৰু চাটনি বনায়ো খায় কেঁচাই ডিঙিত একেবাৰে নধৰে। সেইকাৰণে মই কচুখিনি বইল কৰা নাই। আৰু তাৰপিছত একেখিনি তেলতে তেজপাত পিঁয়াজ দি অকণমান সময় ভাজি লোৱাৰ পিছত ইয়াতে সোৱাদ অনুসৰি নিমখ ৰং গুড়া কাশ্মীৰী ৰেড চিলি পাউডাৰ ধনিয়া পাউডাৰ এনেকৈ দি দিম। এতিয়া অকণমান সময় ভাজি লোৱাৰ পিছত ইয়াতে মই কাটি থোৱা কচুখিনি দি দিছোঁ। এতিয়া গোটেই মছলাখিনিৰ লগত কচুখিনি ধুনীয়াকৈ মিক্স কৰি ল'ম। তাৰপিছত ইয়াতে মই আদা নহৰু আৰু কেঁচা জলকীয়াৰ পেষ্ট দি দিছোঁ। এই মছলাখিনিত মই অকণমান জিৰা পাউডাৰো দিছিলোঁ। এতিয়া গোটেই মছলাখিনিৰ লগত মই কচুখিনি ধুনীয়াকৈ অকণমান সময় হাই ফ্লেমত ভাজি ইয়াতে মই বিলাহী দি দিছোঁ। আৰু বিলাহীখিনি দি অকণমান সময় ভাজি লোৱাৰ পিছত বিলাহীখিনি এনেকৈ হেতাৰে ভাঙি দিছোঁ যাতে ধুনীয়াকৈ মেল্ট হৈ যায়। আৰু উতল অহাৰ পিছত এয়া মই ফ্ৰাই কৰি থোৱা মাছখিনি দি দিছোঁ। ইয়াতো এটা কথা কওঁ, মাছ যিমানেই বেলেগ মাছ নিদিয়ে কিয় বা মাছৰ মাথাও দিব পাৰে, কিন্তু মিছা মাছ যদি কচুত দিয়ে আঞ্জাখনৰ সোৱাদ বহুত গুণে বাঢ়ি যায়। সেইকাৰণে কেইটামান মিছা মাছো দি দিছোঁ। এতিয়া পূৰা উতল আহিব দিম। আপোনালোকে মন কৰিলে ইয়াতে অকণমান নেমুও চেপি দিব পাৰে। আৰু এয়া ৰেডি হৈ গ'ল মোৰ কচুৰ লগত মাছৰ আঞ্জা। পিছে ৰেচিপিটো কেনে পালে কমেণ্ট কৰি জনাব। ভাল লাগিলে পেজটো ফ'ল' কৰি দিব। আজিলে বাই। অকণমান খাই চাওঁ। মজা।